ফ্ৰেণ্ডছ মই যে আপোনালোকৰ ওচৰৰে ভেজ পোলাও ৰেচিপি লৈ আহিছোঁ যিটো আপোনালোকে প্ৰেছাৰ কুকাৰত বহুত সহজভাৱে বনাই খাব পাৰিব। বলকচোন প্ৰথমতে কি লাগিব দেখাই লওঁ। পিঁয়াজ ডাঙৰ এটা সৰুকৈ কাটি লৈছোঁ, গাজৰ লৈছোঁ সৰুকৈ কাটি, বিন অলপমান লৈছোঁ সৰুকৈ কাটি, মটৰ লৈছোঁ। আপোনালোকে যিমানখিনি বনায় সেই অনুযায়ী লৈ ল'ব ভেজিটেবলখিনি। গেছত প্ৰেছাৰ কুকাৰ এটা গৰম হ'ব দিছোঁ। কুকাৰটো গৰম হোৱাত ইয়াতে ৰিফাইন অইল দি লৈছোঁ। তেলখিনি গৰম হোৱাত ইয়াতে তেজপাত 2টা দি দিছোঁ, লং 3 টুকুৰা দিছোঁ, দালচেনি সৰুকৈ টুকুৰা দিছোঁ, ইলাচি 2টা দিছোঁ। এইখিনি অলপ সময় ভাজি ল'ব। কাজু 4টা দিছোঁ। সেইখিনি টাইমত কেমেৰাটো অফ আছিল, এইটো কাৰণে দেখুওৱা নহ'ল। কাজু 4টা অলপমান ভাজি ল'ব। লৈ উঠি পিঁয়াজখিনি গোটেই দি ল'ব। গোটেইখিনি পিঁয়াজে কলাৰটো সলনি হোৱালৈকে ভালদৰে ভাজি ল'ব। 2টা কেঁচা জলকীয়া দিছোঁ। ভিডিঅ'টো বহুত সহজভাৱে বনোৱাই দেখুৱাম মই। 10 মিনিটতে আপোনালোকে বনাই খাব পাৰিব। কোনোবা মানুহ আহিলে সহজতে বনাই দিব পাৰিব। এয়া চাওক পিঁয়াজখিনি কালাৰটো সলনি হৈ গৈ আছে। এইখিনিমান সলনি হৈ গ'লে ইয়াতে আমি কেঁচা চব্জিখিনি দি দিম। এয়া গাজৰ, মটৰ, বিনখিনি গোটেইখিনি দি ল'ব। এইখিনি অলপ সময় ভাজি ল'ব, বহুত বেছিও ভাজি ল'ব নালাগে। 2-3 মিনিটমান ভাজি ল'লে হৈ যাব। এইখিনি এই ধৰণে লাৰি থাকিব, গেছটো হাই ফ্লেমত ৰাখিয়ে। এতিয়া ইয়াতে সোৱাদ অনুযায়ী নিমখ দি ল'ব, হালধি গুড়ি অলপমান দিছোঁ, ধনিয়াৰ গুড়া অলপমান দিছোঁ, জলকীয়াৰ গুড়া দিছোঁ অলপমান, আৰু গৰম মছলা অলপমান দি দিছোঁ। এইখিনি দি উঠি অলপ সময় ভালদৰে ভাজি ল'ব। এইখিনি ভাজা হৈ গৈছে। এয়া চাওক এইখিনিমান ভাজা হ'লে হৈ যাব। এতিয়া ইয়াতে বাসমতী ৰাইচ চাউল দি লৈছোঁ। চাউলখিনি মই ভিজাই থোৱা নাছিলোঁ, ধুইকৈ লগালগ দি দিছোঁ। আপোনালোকে ভিজাই থ'ব নালাগে। পোলাওৰ বাবে চাউলখিনি বেছি টাইম ভিজাই নথলেও হয়, ধুয়ে দিলে হৈ যায়। এইখিনি অলপমান লাৰি দিয়াৰ পিছত ইয়াতে পানী দিব। আপোনালোকে চাউলখিনি এটা গিলাচেৰে মাপ কৰি ল'ব। মই 2 গিলাচ চাউল দিছিলোঁ, সেইটো কাৰণে এইটো গিলাচেৰে 2.5 গিলাচ পানী দিম। আপোনালোকে যিমানখিনি চাউল লয় সেই হিচাপে 1/2 গিলাচ পানী বেছি দি দিব। পানীৰ জোখটো বহুত দৰকাৰী হয়। এতিয়া ইয়াতে অলপমান নিমখ দি ল'ব। প্ৰথমতে অলপমান নিমখ দি লৈছোঁ, সেইকাৰণে বহুত বেছিও দি নল'ব, জোখমতে লৈ ল'ব। অলপমান ঘি দি ল'ব। আপোনালোকে যদি ঘিৰ পৰিমাণটো বেছিকৈ খাই ভাল পায় তেতিয়াহ'লে দিব পাৰে। মই অলপমান দি লৈছোঁ। এইখিনিত গেছটো হাই ফ্লেমতে ৰাখিব আৰু ঢাকনিখন দি এটা চিটি অহালৈকে বাট চাব। এটা চিটি অহাৰ পিছত গেছটোৰ ফ্লেমটো অফ কৰি থ'ব। ভিডিঅ' যদি চাই অলপ ভাল পাইছে তেতিয়াহ'লে ফ্ৰেণ্ডছ লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈ এই ধৰণৰ সহজ ৰেচিপিবিলাক চাই থাকিবলৈ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। এয়া চাওক কুকাৰৰ ঢাকনিখন গুচাৰ পিছত পোলাওখিনি এনেধৰণে হৈছে। দেখিছে কিমান ধুনীয়া হৈছে। চাউলখিনি এটা এটা হৈছে, খাবলৈ বহুত বেছি সোৱাদ হৈছে। আপোনালোকে এবাৰ নিশ্চয় এই ধৰণে বনাই খাব আৰু মোক জনাব খাই কেনেকুৱা লাগিল। এণ্ড থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে।